এনেকুৱা হেৰিত পূজা কৰে, যিহেতু সিহঁতে সকল আপোনালোক সকলোকে মোৰ চেনেল মিষ্টাৰ কাকতিলৈ স্বাগতম। আজি মই গৈ আছোঁ এটা বেলেগ ঠাইলৈ, যিখন ঠাইত আপোনাৰ ভিতৰীয়া জেগা হ'লেও মানে ৰাস্তা পদূলিবোৰ আমাৰ অসমতকৈ বহুতেই উন্নত। তো আপোনালোকক সেই জেগাখনলৈ লৈ যাম ব'লক, মই তালৈকে গৈ আছোঁ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু এইটো এটা কেঁচা ৰাস্তা, তো কেঁচা ৰাস্তাৰ পৰা আমি অকণমান আগলৈ গ'লে এটা হাইৱে ৰোড পাম। সেইটো হাইৱে ৰোড যিটো গাড়ী ঘোঁৰা গৈ আছে, সেইটোতে আমি যাব লাগিব লেফ্ট ছাইডে। তো পিছফালে কোনো গাড়ী চাড়ী নাই, সেইকাৰণে মই ইণ্ডিকেটাৰ নিদিয়াকৈ লেফ্ট ছাইডলৈ গুচি যাম। এইটো এটা হ'ল আপোনাৰ হাইৱে, যিটো আমাৰ চেন্নাইৰ পৰা বেংগলোৰ, কলকাতা, অসম এনেকুৱা যোৱালে এইটো ৰাস্তা চিধা যাব। তো এইটো আপোনাৰ ব্ৰিজ, ঠিক আছে। ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব। নেদেখা বস্তু হ'লেও দেখিব পাব, নেদেখা ঠাই চাব পাৰিব। সেয়েহে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এতিয়া আমি গৈ আছোঁ অভাৰব্ৰিজৰ ওপৰেদি তললৈ, সেইবোৰ কোম্পানী। তো এই ৰাস্তাটো খুবেই ভাল লাগে যেতিয়া ৰাতি আপুনি বাইক চলাই আহিব। গোটেই চাৰিওকাষে লাইট চলিব, গাড়ীও ইমান নাথাকে, আৰু জেগাকণ মানে আপোনাৰ খুব মনোমোহা ৰাতি হ'লে। দিনত অলপ গাড়ী ঘোঁৰা থাকে, সেইকাৰণে অকণমান দেখিবলৈ ইমান এটা ভাল নালাগে, বাট ৰাতি বহুত ধুনীয়া লাগে। এনেকৈ আহি অভাৰব্ৰিজটো পাৰ কৰিলোঁ, আৰু এখন দলং আছে, দলংখন পাৰ কৰিলোঁ। এইকণতে অকণমান ভয় লগা হয়, কাৰণ এখন গাড়ী যেনে তেনে পাৰ হ'ব পৰা জেগাত দুখন তিনিখন গাড়ী স্পীডত গুচি আহি, টায়াৰবিলাকে যেনেকৈ আছে এতিয়া টিপাৰবিলাকে মানে শ্ল' নাযায়। এই দলংখনৰ মেৰামতিৰ কাম চলি আছে, যিহেতু কৰি আছে। এটা ছাইডে মানে ডাঙৰ ডাঙৰ চহৰবিলাকত এইটো এটা ভাল, ৰাস্তাটো মানে চাৰিটা ভাগ থাকে। এটা ছাৰ্ভিচ ৰোড, এটা বাইপাছ ৰোড, এনেকৈ থাকে, ঠিক আছে। মানে ছাৰ্ভিচ ৰোডটো যেতিয়া বনাই থাকে, তেতিয়া আপোনাৰ এই বাইপাছ ৰোডটো দিয়ে চব অহা যোৱা কৰে, বা বাইপাছ ৰোডটো যেতিয়া বনাই থাকে ছাৰ্ভিচ ৰোড দি অহা যোৱা কৰে। মানে ইয়াত মেৰামতিৰ কাম চলিয়ে থাকে, আৰু কোনো ধৰণৰ মানে ভগা থাকিব নিদিয়ে। চব দেখিছে নাই, মেৰামতিৰ কাম চলি আছে। আমাৰ অসমত এতিয়ালৈকে পৰিয়ে থাকিলে। এইটো আমি গৈ আছোঁ তলেৰে, আৰু এটা ওপৰতে ছাৰ্ভিচ ৰোড গৈছে। এইটো ব্ৰিজটো ওপৰতে যাব, ঠিক আছে। আমি আহিছোঁ তললৈ গৈ আকৌ লেফ্ট ছাইডে যাম। লেফ্ট ছাইডলৈ আহিলোঁ। এতিয়া এইটো ৰাস্তা আপোনাৰ যাব একেবাৰে ভিতৰীয়া গাঁওখনলৈ, কিন্তু ৰাস্তা যে এতিয়া যেনেকৈ ৰাস্তা দেখিছে সেই ৰাস্তাই পাব আপুনি। এতিয়া আমাৰ অসমত সাধাৰণতে ভিতৰীয়া গাঁও বুলি ক'লে তাত আপোনাৰ ভগা চিগা ৰাস্তা, শিলগুটি দিয়া ৰাস্তা সেনেকুৱা পাব, কিন্তু এই তেনেকুৱা নাই। ইয়াত পূৰা পিচ ৰাস্তা পাব আপুনি। এতিয়া যি ৰাস্তা দেখিছে সেইটো ৰাস্তাই কণ্টিনিউ গৈ আছে, একেবাৰে লাষ্টত সেই গাঁওখনলৈ পাবগৈ। ব'লক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া আমাৰ অসমত হোৱাহেঁতেন এনেকুৱা ৰাস্তা পাবলৈ আপোনাৰ নহ'বই। এতিয়া যিখিনি আমাৰ গহপুৰত চাওক হৈ আছে, ৰাস্তা বনাই আছে, কিন্তু হ'লেও ৰাস্তাবিলাকৰ খাল নৰ্দমা থাকিবই, ঠিক আছে। এতিয়া আমাৰ গাঁওখনৰ যিখন আপোনাৰ নতুন চট্টং গাঁও বুলি কয়, সেইখন গাঁৱলৈ আপুনি যাবলৈ নোৱাৰিব ভাল গাড়ী এখন লৈ। ৰাস্তাটোৰ আপোনাৰ গাঁওখনলৈ সোমোৱা প্ৰথম ৰাস্তাটোতে ভগা পাব, মাজত দুটুকুৰ তিনিটুকুৰত ভগা পাব। আকৌ গাঁওখনৰ পৰা ওলাই গৈ বেলেগ এটা ৰাস্তালৈ যাওঁ বুলি ক'লে সেই ৰাস্তাটোতো ভগা পাব। মানে গাঁওখনলৈ আপুনি যোনফালৰ পৰা আহিলেও গাড়ী লৈ আহিব নোৱাৰিব, চাইকেল লৈ যাব লাগিব, নহ'লে খোজকাঢ়ি যাব লাগিব। মই আপোনালোকক এই কৈ থকা উদ্দেশ্যটোৱে সেইটো, যিহেতু আমাৰ অসমখন বেলেগৰ
ৰাজ্যতকৈ আমাৰ অসমখনৰ ৰাস্তা পদূলিবোৰ বেছি সমস্যা। বেলেগ ৰাজ্যত আপুনি খাওক বা নাখাওক দেখা নাই, কিন্তু দেখাতো আমি ৰাস্তাটো বৰ ভাল পাইছোঁ। ৰাস্তা ভাল, ইয়াত যোনবিলাক মানে আপোনাৰ আন্তঃগাঁথনি বুলি কয় সেইটো বহুতে উন্নত আৰু আমাৰ অসমতকৈ। ৰাস্তা পদূলি এনেকুৱা ৰাস্তা পদূলি হ'লে আমাৰ অসমত কি লাগে আৰু। আমাৰ অসমতো আছে, আমাৰ অসমতো নথকা নহয়, আমাৰ অসমতো বহুত আছে, কিন্তু আমাৰ যোনখন আমাৰ ঘৰ আছে যোনখন গাঁৱত, সেই গাঁওখনলৈকে ইমান এটা উন্নত হোৱা নাই। যিহেতু এই চেন্নাই তামিলনাডুৰ গাঁৱৰ কোণত আপোনাৰ মানে যিমান কোণত থাকিলেও গাঁওখনৰ ৰাস্তাটো মানে ভাল পাব। মানে টাউনৰ পৰা অসুবিধা হয়, কাৰোবাৰ যদি কিবা বেমাৰ হয়, এমাৰ্জেঞ্চি হয়, এম্বুলেঞ্চ এখন আহিবলৈকে আমাৰ অসমত ভাবিব লগা হয়। কিন্তু ইয়াত তেনেকুৱা নহয়, এম্বুলেঞ্চখন আপোনাৰ ঘৰৰ পদূলিলৈকে গৈ পাই যাব। আমাৰ অসমৰ মন্দিৰবিলাক আপুনি কেনেকুৱা দেখিছে বাৰু? ইয়াৰ মন্দিৰ চাওক কিমান ধুনীয়া, মূৰ্তি মূৰ্তি মূৰ্তি। আমাৰ অসমত খালী ত্ৰিশূল এপাল লগাই পেলাই থৈ দিব, তেনেকেই মন্দিৰ বুলি মানে থাকে। কিন্তু আমাৰ ইয়াত এতিয়া আমাৰ তাত তেনেকুৱা মন্দিৰবিলাক ইয়াত নাপায়। ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি পাব মন্দিৰৰ ওপৰত। বিশেষকৈ আমাৰ মানে কি হয়, চিম্পুল আৰু। এতিয়া ঘৰটো বনালে ভিতৰত শিৱ মন্দিৰ এটা থ'লে, শিৱলিংগ এটা থ'লে, তাতে আকৌ ত্ৰিশূল এপাল লগালে, তেনেকৈ আমাৰ মানুহে পূজা কৰে। কিন্তু ইয়াত তেনেকুৱা নহয়, ইয়াত চবেই ঘৰৰ পৰা পইচা দি হ'লেও বা নিজে বনাই হ'লেও, গাঁৱৰ মানুহে বনাই হ'লেও ধুনীয়াকৈ মন্দিৰটো শৃংখলা কৰি পেলাই সাজি ওলায়। মানে দেৱ দেৱীৰ মূৰ্তিৰ পৰা ধৰি সকলো তাতে থাকিব আপোনাৰ। 33 কোটি দেৱতা বুলি কয় যে, তেনেকৈ থাকিব। এই চাওক পথাৰ ধুনীয়াকৈ ধান চান ৰুবলৈ ৰেডি কৰা হৈছে। আৰু ইয়াত মানে কি 12 মাহে আপুনি খেতি পাব, ধান খেতি 12 মাহে পাব। আমাৰ নিচিনা যেনিবা বাৰিষা হ'লে বাদ নাচায় আৰু, ইয়াত বৰিং লগাই পানী দি তেনেকৈ ধান খেতি কৰে। ৰাস্তা দেখিছে নহয়, ৰাস্তা একদম ষ্টাৰ্টিঙৰ পৰা আপুনি এণ্ডলৈকে পাব, ৰাস্তা পূৰা এনেকুৱাই পিচ ৰাস্তাই পাব। দেখিছে নহয়, এখন গাড়ী যোৱাৰ পিছতো এখন গাড়ী পিছফালৰ পৰা অভাৰটেক কৰিব বিচাৰিছে। এইবিলাকৰ মানে সেইবিলাকৰ ক্ষতি নহয়, যোনবিলাকে এতিয়া ছাইডেদি গৈ থকা মানুহ, ৰখি থকা মানুহ, সেইবিলাকৰ এক্সিডেণ্ট যে হ'ব এইটো 100% আৰু। এই বাছখনে গাড়ীখনক অভাৰটেক কৰিব বিচাৰি আছে, কিহৰ ইমান এমাৰ্জেঞ্চি গম নাপাওঁ আৰু। মই আপোনালোকক ভাল বস্তু এটা দেখুৱাম। ইয়াত মানুহবিলাকে এনেকুৱা হেৰিত পূজা কৰে, যিহেতু সিহঁতে মানে ইয়াত যে ভগৱান এনেকুৱাবিলাকতো থাকে বুলি। এতিয়া মানুহে মানে কৃষ্ণ প্ৰভু। বাৰু ৰাস্তাটোত মানে কি আমাৰ গাঁৱলীয়াৰ দৰে, আমাৰ অসমৰ দৰে গাড়ী ঘোঁৰা নচলা নহয়। এইটো আপোনাৰ যিমান ঘুকুত, যিমান গাঁৱলীয়া জেগা হ'লেও তাত চৰকাৰী বাছ যায়। এই ৰঙা ৰঙা বাছবিলাক যে চৰকাৰী বাছ। তো আমাৰ এতিয়া অকল টাউন চিটি এৰিয়াবিলাকতহে ঘূৰি ফুৰে বাছবিলাক, কিন্তু এইবিলাকত তেনেকুৱা নহয়। যিমান গাঁৱলীয়া জেগা হ'লেও আপোনাৰ চৰকাৰী বাছ তালৈ যায়। আপোনাৰ 10-15 কিলোমিটাৰ আপুনি যাবলৈ হ'লে টিকেট কাটি যাব লাগিব। বাছতে কণ্ডাক্টৰ থাকে চৰকাৰী, গাড়ী চৰকাৰী, ড্ৰাইভাৰ চৰকাৰী, তাত কণ্ডাক্টৰ থাকে। কণ্ডাক্টৰে আপোনাৰ টিকেট কিমান লয় জানে? 10-15 কিলোমিটাৰ যাবলৈ হ'লে আপোনাৰ টিকেট পৰিব 5 টকা বা 6 টকা। আমাৰ অসমত 10-15 কিলোমিটাৰ যাবলৈ হ'লে আপুনি নাই কমেও 40-50 টকা দি যাব লাগিব। ইয়াত প্ৰাইভেট গাড়ী খুবেই কম, প্ৰাইভেট গাড়ী খুবেই কম, নাই বুলি নকওঁ, আছে কিন্তু কম। প্ৰায়ভাগ মানুহে
চৰকাৰী বাছতহে অহা যোৱা কৰে, চৰকাৰী বাছতহে ইফালে সিফালে যোৱাটো কৰে, কাৰণ তাত টিকেটৰ মূল্য যিটো কম। ময়ো বহুতবাৰ চৰকাৰী বাছত আহিছোঁ। আপোনাৰ টিকেট ল'ব লাগিব, টিকেটত আপোনাৰ মূল্য, আপুনি যদি যায় 25 কিলোমিটাৰ তেনেহ'লে 12 টকা, যদি যায় 10 কিলোমিটাৰ 8 টকা, 6 টকা, 5 টকা ইমানলৈকে থাকিব। মই ক'ব নোৱাৰোঁ বোলে ইমান হয়, কিন্তু যথেষ্টখিনি কম। সেইটো সুবিধা যিহেতু এইখন চৰকাৰে কৰিছে, ইয়াৰ মানে তামিলনাডু চৰকাৰে যোনেই নাথাকক কিয় কৰিছে, ভাল পাইছোঁ এইটো সুবিধাটো। আমাৰ অসমৰ দৰে নহয় যে অকল ৰাস্তা ভাল চাই চাই যাম, আমুকলৈ নাযাওঁ তামুকলৈ নাযাওঁ, ইয়াত চবলৈ যায় বাছ, প্ৰতিখন গাঁৱলৈ বাছ সোমাই, কোম্পানী বাছ যায়, কি চৰকাৰী বাছ যায়। তো তাতে আপোনাৰ আমাৰ যিটো দুখীয়া শ্ৰেণীৰ লোকৰ বাবে বহুত সুবিধা হয় আৰু। অৱশেষত আহি পালোহি যোনখন গাঁৱলৈ আহিছিলোঁ। এই ৰাস্তাটো মানে কি হয়, 1 বাই ৰোড। তো 1 বাই ৰোডত যিহেতু অকণ সাৱধানে যাব লাগিব, আৰু মই চলাইছোঁ এখন হাতে। তো আপোনালোকক সকলোকে অনুৰোধ জনাম যে এখন হাতে মোবাইল লৈ কেতিয়াও যাতে নকৰে। মোৰ মানে অসুবিধা হৈ আছে মোবাইলটো ধৰিবৰ কাৰণে, সেইকাৰণেহে এখন হাতে মোবাইল ধৰিছোঁ, এখন হাতে বাইক চলাই আছোঁ। কেমেৰা চেমেৰা কিনা নাই, দুখীয়া মানুহ যে, তো সেইকাৰণে অকণ অসুবিধা হৈছে, হ'লেও সাৱধানকৈ চলাই আছোঁ। বাৰু আজিলৈকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ আহিবলগীয়া জেগাকণলৈ আহি পালোঁ, আপোনালোককো লগ পালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যোনবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো দবাই দিব, যাতে আপোনালোক নতুন ভিডিঅ' চাব পাৰে।